নমস্কাৰ বন্ধুসকল, মোৰ চেনেল menamcreation আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ এটা বিশেষ কাৰণত। মই এইকেইদিন দেখিছোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক নাচায়, মানে আপোনালোকে ছাবস্ক্ৰাইব নকৰে, লাইক নকৰে, লগতে শ্বেয়াৰো নকৰে। মোৰ মানে ভিউছো নাই, ছাবস্ক্ৰাইবাৰো নাই। গতিকে আপোনালোকলৈ এটা বিশেষ অনুৰোধ, আপোনালোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, লাইক কৰি দিয়ে, লগতে শ্বেয়াৰ কৰি দিয়ে। যদিহে আপোনালোকে আমাৰ কথা নাভাবে, যদি মানুহে মানুহৰ কথা চিন্তা নকৰে, তেতিয়াহ'লে কোনে কৰিব? জন্তুবোৰেও মানুহেও চিন্তা নকৰে নহয়। জন্তুৱে এটা সময়ত আমাৰ ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱে কৈ গৈছিল, মানুহে মানুহৰ বাবে যদিহে কোনো নাভাবে, কোনেনো ভাবিব কোৱা। সেইটো সঁচা কথা কৈ গৈছে। যদি মানুহেই যদি বিপদত মানুহৰ কাষত থিয় নিদিয়ে, তেতিয়াহ'লে কোনে থিয় দিব? সেই গৰু ছাগলীটো সেই মানুহৰ আগত থিয় নিদিয়ে সহায় কৰিম বুলি। গতিকে আপোনালোকে মোৰ নিচিনা এটা দুখীয়া ল'ৰাক যাতে ছাবস্ক্ৰাইব কৰি, শ্বেয়াৰ কৰি, লাইক কৰি দি উপকৃত কৰে যেন, তাৰে কামনা। লগতে নতুন বছৰ আহি আছে, নৱবৰ্ষ 2023 চন। সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে ভোগালী বিহু আহি আছে, সকলোকে ভোগালী বিহুলৈও শুভেচ্ছা থাকিল। গতিকে সেই নতুন বছৰটোত চবৰে দিন সুখ শান্তিৰে পাৰ হওক, তাৰেই কামনা। আৰু আপোনালোকে যাতে মোৰ ভিডিঅ'টোক মৰম কৰে, ছাবস্ক্ৰাইব কৰি দিয়ে, লাইক কৰি দিয়ে, শ্বেয়াৰ কৰি দিয়ে, তাৰেই কামনা কৰিলোঁ। আহিছোঁ, ধন্যবাদ।